हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आहक आज गाहरी मांस और लाई बिना तेल यूज करी बनाओ। जलकिया पियाज लसुन हालधि और निमख। इतना मैं गैस ऑन कर केराही पाती गरम कर लम। लाई शाकखिनि মাজতে দুটুকুৰা কৰি লৈছোঁ। এতিয়া মই মাংসখিনি কেৰাহীত ঢালি দিছোঁ। এইখিনিতে আপোনালোকক কথা এষাৰ কওঁ, এনেকৈ তেল নিদিয়াকৈ বনালে মাংসখিনি গলি নাযায়, সৰু হৈ নাযায়। তেল দি কেনে বনালে মানে মাংসখিনি গলি কিনে সৰু হৈ যায়। ঠিক আছে, এতিয়া মাংসখিনিৰ পৰা লাহেকৈ তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই পিঁয়াজখিনি দি দিছোঁ। এতিয়া লচুন আৰু আদাখিনি দিছোঁ আৰু কাটি থোৱা ধান জলকীয়াখিনি দি দিওঁ। হালধি আৰু নিমখ দিছোঁ। এতিয়া মই লাই শাকখিনি দি দিছোঁ। গাহৰিৰ লগত লাই একেবাৰে মিলি যায় আৰু। এই চাওক, লাই শাকখিনি একেবাৰে সৰু সৰু হৈ গ'ল। বেছিকৈ লাই শাক মই দিয়া নাই আৰু কমটিকৈ দিছোঁ অকণমান। এতিয়া মোৰ মাংস ভজা হৈ গৈছে। এয়া মোৰ মাংস এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই মাংসখিনি প্লেটত ভালকৈ উলিয়াই লওঁ। এয়া চাওক, গাহৰি আৰু লাই বিনা তেল ইউজ কৰি বনোৱা হৈছে। কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। এতিয়া মই ওপৰত বন মছলা পাত অকণমান দি দিছোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই।